বন্ধুসকল নমস্কাৰ। আজি মই আপোনালোকক এইটো ক'ম যে যিকোনো এটা মোবাইলত মৰা ফটো একপি কেনেদৰে DSLRত মৰাৰ দৰে কৰিব পাৰে। তো সেইটো কাৰণে আমাক প্ৰথমতে লাগিব স্নেপচিট লাগিব আৰু এটা লাগিব ব্লাৰ এফেক্টছ। এয়া দেখিছে মই বৰ্তমান ডাউনলোড কৰি থৈছোঁ প্লে ষ্ট'ৰৰ পৰা। তো প্ৰথমে আমি যিকোনো একপি ফটো চিলেক্ট কৰি ল'ব লাগিব। আমি ইয়াৰ পৰা ৰ'ব এক মিনিট, প্ৰথমতে স্নেপচিট অ'পেন কৰি তাত যাব লাগিব। ইয়াত আমি যিকোনো একপি ফটো চিলেক্ট কৰি ল'ব লাগিব। ইয়াৰ মই একপি ফটো চিলেক্ট কৰি ল'লোঁ আৰু ইয়াত প্ৰথমে আমি টলছত যাব লাগিব। টলছত গৈ ব্ৰাছত যাব লাগিব। গৈ ষ্টেটুৰেশ্যনত গৈ পেলাই ইয়াত আমি কালাৰ কৰিব লাগিব। এয়া মই দেখিছে আপোনালোকে কালাৰ কৰি আছোঁ। দেখি আছে নিশ্চয় কালাৰ অলপ চেঞ্জ হৈ গৈছে। পুনৰ এটৰ অফ হৈ গ'লে ৰাইট চিন দিব লাগিব আৰু পুনৰ আমি টলছত গৈ ব্ৰাছ ল'ব লাগিব। আপুনি দুবাৰ ক্লিক কৰি জুম কৰি ল'বও পাৰে। এবাৰ হৈ গৈছে। আকৌ এবাৰ গৈ পেলাই টলছত গৈ ব্ৰাছত কৰিব লাগিব। এয়া দেখিছে আপোনালোকে কালাৰটো যথেষ্ট চেঞ্জ হৈ গৈছে। আৰু এনেদৰে কৰিব লাগিব। আমি পুনৰ টলছত গৈ ব্ৰাছত যাব লাগিব। এয়া দেখিলে সম্পূৰ্ণ চেঞ্জ হৈ গ'ল আমাৰ ফটোটো। এতিয়া ব্ৰাছ কৰি হ'লে এক্সপৰ্টত গৈ ছেভ কৰি ল'ব লাগিব। এবাৰ ভিউ কৰি দিছোঁ। এয়া দেখিছে। পুনৰ আমি বেক কৰিব লাগিব। বেক কৰি আমি যিটো আমি প্লে ষ্ট'ৰৰ পৰা ব্লাৰ এফেক্টছ এপ ডাউনলোড কৰিছিলোঁ ইয়াত যাব লাগিব। গৈ আমি এটা ফটো চিলেক্ট কৰিব লাগিব যিটো আমি কালাৰ কৰিছিলোঁ স্নেপচিটত। ইয়াত গৈ আমি চাইজটো আপুনি ডাঙৰ সৰু কৰিব পাৰে। ইয়াত আমি ব্লাৰ কৰিম। বৰ্তমান আমি ব্লাৰ কৰি আছোঁ। পুনৰ আমি জুম কৰিম। জুমত টিপিলে আমি জুম হ'ব ফটোটো। জুম কৰি লৈছোঁ ভালদৰে ব্লাৰ কৰিবৰ কাৰণে আৰু চাইজটো অলপ সৰু কৰি দিছোঁ। ইয়াত দেখিছে ব্লাৰ কৰি আছোঁ মই কেনেদৰে। আৰু আপুনি ব্লাৰ কৰোঁতে সাৱধান হ'ব লাগিব যাতে ব্লাৰৰ এফেক্টটো বেয়াকৈ নপৰে। একেবাৰে ভালদৰে ব্লাৰ কৰিব লাগিব।
পুনৰ আমি জুম কৰি বেলেগ এটুকুৰা ঠাইত কৰিব লাগিব। দেখিছে মই চাইজটো অলপ ডাঙৰ কৰি ল'লোঁ। ভালদৰে ব্লাৰ কৰি পুনৰ জুম কৰি সৰু কৰি ল'লোঁ। পুনৰ ব্লাৰ কৰিছোঁ। ব্লাৰ কৰোঁতে আপুনি অতি সাৱধান হ'ব লাগিব। আপুনি যিমান ভালদৰে ব্লাৰ কৰিব পাৰে সিমানে ফটোটো ভাল হৈ উঠিব। মই অৱশ্যে ভালদৰে ব্লাৰ কৰা নাই, কাৰণ মই আপোনালোকক মাত্ৰ দেখাবৰ কাৰণেহে ব্লাৰ কৰিছোঁ। বৰ্তমান আমাৰ বহুতখিনি হৈ গৈছে। আকৌ ইয়াত ব্লাৰ কৰি দেখিছে অতি ভালদৰে আপুনি ব্লাৰ কৰিব লাগিব। মই অৱশ্যে বেছি ভালদৰে ব্লাৰ কৰা নাই। ইয়াত দেখিলে যথেষ্ট ব্লাৰ হৈ গ'ল, আৰু ইয়াক আমি আকৌ এবাৰ ভালদৰে চাই ল'ম জুম কৰি হৈছেনে নাই। ইতিমধ্যে হৈ গৈছে। তো আমি এইটো ছেভ কৰি ল'ম গেলাৰীত। ছেভ ইন গেলাৰী হ'ল। এতিয়া আমি পুনৰ বেক কৰিম। এতিয়া আমি ব্লাৰ কৰি পুনৰ ফটোত যাম। এতিয়া ফটোত গৈ ইয়াত দেখিছে ব্লাৰ ফটো একপি আমি পুনৰ এডিট কৰিম। এতিয়া আপুনি ইয়াত মিলাব লাগিব কণ্ট্ৰাষ্ট এক্সপ'জাৰ। আপুনি ইয়াত ভালদৰে মিলাব লাগিব। ইয়াত দেখিছে কেনেদৰে হৈ গৈছে। কেনেদৰে কৰিছে ভালদৰে চাই লওক। এইখিনি আপোনাৰ মৰ্জিমতে মিলাব, কেনেকৈ মিলাই আপুনি। আৰু এতিয়া আমাৰ ফটোটো হৈ গৈছে বৰ্তমান। ইয়াত দেখিলে আগতে যিটো ফটো আছিল সেইটোতকৈ বহুত গুণে ভাল হ'ল, বহু গুণে HD হ'ল, আৰু বহু গুণে ব্লাৰ হ'ল, বহু গুণে ক্লাৰ হ'ল। আৰু এনেদৰে আপুনি যিকোনো এটা ফটো কেমেৰাত মই ফটো এডিট কৰি DSLR ব্লাৰৰ দৰে কৰিব পাৰে। যদি মোৰ ভিডিঅ'টো ভাল লাগিল, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। ধন্যবাদ।